ছাৰ আজি যিটো অনুষ্ঠান পাতিলে বৃক্ষৰোপণ কাৰ্যসূচী আৰু আমাৰ নৱনিয়োজিত যিখন SCS বিষয়াক আপোনালোকে নিমন্ত্ৰণ দি আমাক ইমান ধুনীয়াকৈ এটা সম্বৰ্ধনা দিলে। আমাৰ মাননীয় বিধায়ক মহোদয় যিখিনি বিজ্ঞানসন্মতভাৱে কিছুমান বৃক্ষৰোপণৰ ওপৰো কথা ক'লে আৰু আমাক মানে যিটো সম্বৰ্ধনা জনায় আৰু লগতে সন্মুখত থকা অভিভাৱক সকলোকো এটা অনুপ্ৰাণিত কৰিলে যেন তেওঁলোকৰো নিজৰ ল'ৰা ছোৱালীসকলে আগবাঢ়ি যাব পাৰে। আৰু তাৰপিছত যিটো আপোনালোকৰ অতিথি আপ্যায়ন হ'ল সেইটো নিশ্চয় বহুতে অভূতপূৰ্ব। তাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। যেনে আমাৰ অসমখন আমি গম পাওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে, সম্প্ৰদায়ৰ লোকে বসবাস কৰে। আজি আমি বড়ো সম্প্ৰদায়ৰ লগত আমি যিখিনি লগ পালোঁ তেওঁলোকৰ যিখিনি আপ্যায়ন আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু যে আমি কওঁ এটা কথা অনৈক্যৰ মাজত ঐক্য, ইউনিটি ইন ডাইভাৰ্চিটি, আমাৰ ভূপেন হাজৰিকাদেৱেও কৈ গৈছে সেই কথাষাৰ আমি নিশ্চয় আজি বহুত এইখিনি মানে প্ৰেক্টিকেলভাৱে দেখি আমি বহুতে আপ্লুত হৈছোঁ। বহুত ধন্যবাদ জনাইছোঁ, আন্তৰিক অভিনন্দন জনাইছোঁ আপোনালোকলৈ। আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁও জিলাৰ পৰা আহিছোঁ। হয়। Would you tell in English what made you success in your life? Yes, success is not a one-day program. It needs some lots of effort, self-confidence, and discipline and consistency. That must be required in students' life. কোকৰাঝাৰ আহি কেনেকৈ লাগিল? কোকৰাঝাৰ আহি বহুতে ভাল লাগিল। মানে আজি 2 নম্বৰ দিন হয় আমাৰ। নিশ্চয় মানে মই আপোনাক আগতেই কৈছোঁ যে অনৈক্যৰ মাজত ঐক্য, ইউনিটি ইন ডাইভাৰ্চিটি। বহুত ভাল লাগিল আপোনালোকৰ যিখিনি অতিথি পৰায়ণতা আৰু যিখিনি আমি সম্বৰ্ধনা জনালে। আমাৰ কোকৰাঝাৰৰ পৰিৱেশটো, কোকৰাঝাৰৰ মানে সাংস্কৃতিক দিশটো অলপ দেখিলোঁ। বহুতে আপ্লুত হৈছোঁ ছাৰ। কোকৰাঝাৰত ক'ত ভিজিট কৰিলে? কোকৰাঝাৰৰ আমি BTC যিটো আপোনাৰ সচিবালয় আছে তাতে ভ্ৰমণ কৰিলোঁ। মানে আমাক দেখুওৱা হ'ল, তাত থকা বিভিন্ন কাৰ্যালয়বিলাক দেখুওৱা হৈছে। আৰু আমাৰ যিখন মানে আপোনাৰ কি আছিলে এখন এছেম্বলি আছে, এছেম্বলিখন দেখুওৱা হ'ল। অলপ কালি বন্ধ আছিল মানে অলপ ভালকৈ চাবলৈ পাৰিলোঁ। তাৰপিছত আপোনাৰ কোকৰাঝাৰৰ ফালে ভূটান বৰ্ডাৰত আমাক নিয়া হ'ল। ভূটান বৰ্ডাৰৰ কিছুমান কথা বুজোৱা হ'ল। চৰলপাৰা আমি অলপ মানে প্ৰাকৃতিক পৰিৱেশটো আমি দৰ্শন কৰি আহিলোঁ। নিশ্চয় বহুত অভূতপূৰ্ব এটা মানে পৰিস্থিতি। আমি কওঁ যে আমি বিদেশত যাব লাগে, ছুইজাৰলেণ্ড নাই নহয়, মই কওঁ যে কোকৰাঝাৰত এবাৰ আহক, সৰলপাৰা চাই যাওক। হয়, ভাল লাগিল ছাৰ। খাদ্যটো আজি যিখিনি খাদ্য আপোনালোকে আমাক মানে আপ্যায়ন কৰিছে বহুতে ভাল লাগিল আৰু একদম ঘৰুৱা সমাজৰ ঘৰুৱা যেন লাগিল। আৰু তাৰ বাবে বহুত ধন্যবাদ আপোনাক। মোৰ নাম প্ৰশান্ত নাথ। কোনটো পষ্টত পষ্টিং হৈছে? হয়, আমি 15জন এতিয়া আহিছোঁ। 44জন হয় SCS বিষয়া গোটেইকেইজন, অসম প্ৰশাসনিক বিষয়া হয়। আমি 15জন আহিছোঁ। মই সেই SCS বিষয়াই হয়। মানে আমি ট্ৰেইনিং কৰি আছোঁ এতিয়া বৰ্তমান প্ৰশিক্ষণত অসম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ খানাপাৰাত। কোনটো ডিপাৰ্টমেণ্টত পষ্টিং কৰা হৈছে? ইয়াতে ডিপাৰ্টমেণ্টটো নহ'ব, আমাক মানে এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে প্ৰথমতে আমাক নিযুক্ত কৰা হ'ব যেতিয়া আমাৰ ট্ৰেইনিং শেষ হ'ব। আৰু